নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কলডিলৰ পিটিকা। এয়া কলডিলৰ পিটিকা বনাবলৈ কাৰণে কলডিলটো মই ফালি এফালহে পিটিকা বনাম। এয়া গৰম পানীত উতলাই ল'লোঁ আৰু এফালে তেল গৰম হ'বলৈ দিছিলোঁ। তেল গৰম হোৱাৰ পিছত থেতেলি আলু আৰু ৰচুন আৰু শুকান জলকীয়া এটা অকণমান ভাজি ল'লোঁ আৰু ভাজি লৈ এই বইল কৰা কলডিলখিনিত মই কাটি লোৱা পিঁয়াজ আৰু তেলখিনি দি দিম আৰু জোখ অনুযায়ী নিমখ অকণমান দি এই আটাইবোৰ পিটিকা বনাম। কলডিলৰ এই পিটিকাখন খাই সঁচাকৈ বহুত ভাল লাগে, আপোনালোকেও বনাই খাই চাবচোন। আজি মই ভীমকলৰ কলডিলৰ পিটিকা বনাইছোঁ। এই আটাইবোৰ এতিয়া মই পিটিকি ল'ম ধুনীয়াকৈ। আৰু পিটিকিব এনেও সকলোৱে জানে, এয়া হাতেৰে পিটিকিলেহে পিটিকা বেছি ভাল লাগে। কিছুমানে হয়তো চামুচে, কিছুমানে হেতাৰে পিটিকে, কিন্তু মই হাতেৰে পিটিকিলেহে ভাল পাওঁ। আৰু এই আটাইবোৰ মই পিটিকি ল'লোঁ আৰু পিটিকি লোৱাৰ পিছতে এয়া মই পৰিৱেশন কৰিছোঁ আৰু খাবলৈ যে সঁচাকৈ বহুত ধুনীয়া হয়। আপোনালোকে বনাই খাই চাবচোন। আৰু কলডিলটো পুৰি লোৱা পিটিকাও খাই বহুত ভাল লাগে। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন দেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।